মুকুট কলিতাৰ কবিতা মোৰ অভিমানী প্ৰিয়া। গাখীৰৰ বিশুদ্ধতা জোখাৰ দৰে জুখিব পৰা হ'লে মৰমৰ বিশুদ্ধতা, জুখিলোহেঁতেন মোৰ মৰমৰ বিশুদ্ধতাক আৰু গভীৰতাক। জুখিলোহেঁতেন কিমান কেলৰি মৰমে তোমাক সুখী কৰিব পাৰে। জুখিলোহেঁতেন কিমান মৰম পালে তুমি বুকুত বুকু গুজি চকুত চকুত হৈ মৰমৰ সাগৰৰ মানিক পুতলা। জুখিলোহেঁতেন কিমান মৰমৰ অভাৱত তুমি ঠেহ পাতি অমাৱস্যাৰ আন্ধাৰ হোৱা। আৰু কেতিয়াবা কি ভাৱ হয় জানা? জুখি চাব পৰা হ'লে মৰমৰ বিশুদ্ধতা আৰু গভীৰতা, ধৰ্মগ্ৰন্থৰ পৃষ্ঠা লুটিয়াই পঢ়িলোহেঁতেন। মৰম কিমান কেলৰি বিশুদ্ধ হ'লে সতীৰ শৱদেহ কান্ধত লৈ বলিয়াৰ দৰে জগত ভ্ৰমি মৰমৰ প্ৰমাণ দিব পাৰি। আৰু কিমান কেলৰি মৰম দিব পাৰিলে মৃত স্বামীৰ ভেলত বহি যমৰজাৰ পৰা স্বামীক ঘূৰাব পাৰি। ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হোৱা হ'লে এনে মৰমৰ সঠিক যুগ তাত লুটিয়াই পঢ়িলোহেঁতেন। মৰম কিমান কেলৰি বিশুদ্ধ হ'লে তাজমহল সাজিব পাৰি। জানিব পৰা হ'লে বিশুদ্ধতাৰ সঠিক যুগ তাতকৈ দুগুণ অধিক মৰম কৰি জয় কৰিলোহেঁতেন তোমাৰ মৰম, তোমাৰ মন আৰু তোমাৰ প্ৰাণ। কিন্তু যিমানেই তোমাক বুজিব খোজো সিমানেই তুমি নুবুজা সাঁথৰ হোৱা। যিমানেই তোমাক মৰম কৰিব বিচাৰো সিমানেই তুমি অভিমানী হোৱা। সেয়ে মোৰ অভিমানী প্ৰিয়া, মৰমৰ গভীৰতা আৰু বিশুদ্ধতা কিমান হ'লে তুমি সুখী হ'ব পাৰিবা? তুমি জানো জানা? হয়তো তুমিও নাজানা।